নমস্কাৰ জনাইছোঁ সকলোকে। মই বনোৱা আন এটা শিক্ষণ সামগ্ৰী আজি পুনৰ লৈ আহিছোঁ। এই TLM-টো হৈছে সংখ্যা আৰু যোগৰ ধাৰণাৰ ওপৰত। ই একেবাৰেই প্ৰাথমিক পৰ্যায়ৰ শিশুসকলৰ বাবে উপযোগী হ'ব। ইয়াতে 10টা বৃত্ত আছে, আপোনালোকে দেখিবলৈ হয়তো পাইছে। ছাত্ৰ-ছাত্ৰীক বুজোৱাৰ আগতে বৃত্তকেইটা এনেদৰে আঁতৰাই ল'ম। তাৰ পাছত খালী জেগাটো দেখিছে নহয়, তাতে হোৱাইট বোৰ্ড মাৰ্কাৰে প্ৰথমতে সংখ্যাৰ ধাৰণাটোকে দিছোঁ। যিকোনো এটা সংখ্যা লিখিম। এয়া মই 6 লিখিলোঁ। ইংৰাজীতেই লিখি পালোঁ ভিডিঅ'টো কৰি থাকোঁতে। 6 যিহেতু লিখিছোঁ, সেইবাবে মই সিহঁতক 6টা বৃত্ত দেখুওৱা কৰি ল'ব দিম। 1 2 3 4 5 6। এইটো হৈছে 6, এনেদৰে ক'ব পাৰে। তাৰ পাছত এইটো মাৰ্কাৰটো যিহেতু মোহাৰি দিব পৰা যাব, মোহাৰি দিম। তাৰ পাছত যিম যোগৰ ধাৰণা। ধৰা হওক সংখ্যাটো ল'লোঁ 2 যোগ 3 দিম। তাৰ পাছত প্ৰথম সংখ্যাটো যিহেতু 2, প্ৰথমতে সিহঁতক 2টা বৃত্ত উলিয়াই ল'ব দিম। 1 2। তাৰ পিছৰ সংখ্যাটো 3, গতিকে 3টা 1 2 3। তাৰপিছত মুঠ কেইটা হ'ল সিহঁতক হিচাপ কৰিব দিব পাৰিম। 5টা। ইহঁতে এনেদৰে ৰং বিৰংবোৰ দেখিও ভাল পাব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। কেনে পালে জনাব।